হাই এভৰিৱান, মই আজি লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ এশটা সাধাৰণ জ্ঞানৰ কুৱেশ্যন। আপোনালোকে ভালদৰে চাই যাব। কৈ দিছোঁ। নাম্বাৰ 1, প্ৰথম অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন কি? এনচাৰ চৰ্যাপদ। চৰ্যাপদসমূহ কেতিয়াৰ ৰচনা? দশম শতিকাৰ ৰচনা। প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল আৰু কিমান চনত হৈছিল? 1846 চনত। 1826 চনত ইয়াণ্ডাবু সন্ধি মান আৰু ইংৰাজৰ মাজত হৈছিল। জোনাকী আলোচনী প্ৰকাশ হৈছিল 1989 চনত আৰু তেতিয়া সম্পাদক আছিল জোনাকী আলোচনীৰ চন্দ্ৰকুমাৰ আগৰৱালা। শিৱসাগৰ পুখুৰী স্বৰ্গদেউ শিৱসিংহৰ দিনত তেওঁৰ ৰাণী অম্বিকাই খন্দিয়াইছিল। শিৱসাগৰ পুখুৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আলোচনীত ৰোমান্টিক কবিতা লিখিছিল আৰু প্ৰথম কবিতাটোৰ নাম আছিল বনকুঁৱৰী। শংকৰদেৱে ৰচনা কৰা বৰগীত বৰ্তমান 34টা পোৱা যায়। অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ। কামৰূপৰ বিখ্যাত ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত চীনা পৰিব্ৰাজক হিউমেন চাং ভাৰতলৈ আহিছিল। বনৰীয়া ঘোঁৰা পোৱা যায় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক কোৱা হয়। শুৱালকুছিক। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম মোৰ জীৱন সোঁৱৰণ। আত্মজীৱনীখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা পোৱা লেখিকাগৰাকী হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 2020 চনৰ জ্ঞানপীঠ বঁটা পোৱা ব্যক্তিগৰাকী হ'ল নীলমণি ফুকন। 2020 চনত জ্ঞানপীঠ বঁটা কোনে পাইছিল? নীলমণি ফুকনে। কটন কলেজ স্থাপিত হৈছিল কিমান চনত? 1901 চনত। 2017 চনত কটন কলেজক কটন বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তন কৰা হয়। কিমান চনত বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তন কৰা হয়? 2017 চনত। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কদমকলি। মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম আছিল ভগদত্ত। অসমৰ আটাইতকৈ সৰু নদীদ্বীপ হ'ল উমানন্দ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল 1917 চনত 26 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। 22 নম্বৰ কুৱেশ্যনটো চাব। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। শংকৰদেৱ আৰু মাধৱদেৱৰ যি মিলন হৈছিল সেই মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক অংকীয়া নাট বুলি কোৱা হয়। শংকৰদেৱ আৰু মাধৱদেৱে যিসমূহ নাট ৰচনা কৰিছিল সেই নাটসমূহক কি নাট বুলি কোৱা হয়? অংকীয়া নাট। শংকৰদেৱৰ অংকীয়া নাটক 6খন। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভৰ গ্ৰন্থখন হ'ল কীৰ্তন। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য। বিহগী কবি বুলি কাক কোৱা হয়? ৰঘুনাথ চৌধুৰী। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম সাগৰ দেখিছা। মাধৱদেৱৰ নামঘোষাৰ আন এটি নাম হেজাৰী বা হাজাৰী ঘোষা। হাতীদাঁতৰ শিল্প অসমৰ বৰপেটা জিলাত আছিল। নগাঁও জিলাত থকা অভয়াৰণ্যখনৰ নাম হ'ল লাওখোৱা। নগাঁও জিলাত কি অভয়াৰণ্যখন আছিল? লাওখোৱা আছে এতিয়াও। শংকৰদেৱে মাধৱদেৱে ৰচনা কৰি সাহিত্যৰাজিক ভক্তি সাহিত্য বা বৈষ্ণৱ সাহিত্য বোলা হয়। শংকৰদেৱ আৰু মাধৱদেৱে যিবিলাক সাহিত্যৰাজি ৰচনা কৰিছে সেই সাহিত্যৰাজিবিলাক ভক্তি সাহিত্য বা বৈষ্ণৱ সাহিত্য বোলা হয়। দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা এই উপন্যাসখনৰ লেখক হ'ল মামণি ৰয়ছম গোস্বামী। ৰামায়ণৰ আদিকাণ্ড অনুবাদ কৰিছিল মাধৱদেৱে আৰু উত্তৰাকাণ্ড অনুবাদ কৰিছিল শংকৰদেৱে। যি ৰামায়ণ আছে সেই ৰামায়ণত বহুতো কাণ্ড আছে, তাৰে ভিতৰত আদিকাণ্ড অনুবাদ কৰিছিল মাধৱদেৱে আৰু উত্তৰাকাণ্ড অনুবাদ কৰিছিল শংকৰদেৱে। মাধৱদেৱৰ একমাত্ৰ নাটকখনৰ নাম হ'ল অৰ্জুন ভঞ্জন। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ
জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হ'ল জয়মতী আৰু 1935 চনত কলিকতাত মুক্তি লাভ কৰিছিল এই চলচ্চিত্ৰখনে। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ হ'ল এছিয়া। আটাইতকৈ ডাঙৰ মহাদেশ কি? এছিয়া। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ। বিশ্বৰ আটাইতকৈ সৰু মহাদেশ হ'ল অষ্ট্ৰেলিয়া। এছিয়া মহাদেশৰ আটাইতকৈ বিশাল দেশ, যি আমাৰ এছিয়া মহাদেশ আছে তাৰে আটাইতকৈ বিশাল দেশখন হ'ল চীন। বৰফেৰে ঢাক খোৱা মহাদেশ এণ্টাৰ্কটিকা। আৰু এই মহাদেশত কোনো জনসংখ্যা নাই, ইয়াৰ স্থায়ী জনসংখ্যা শূন্য। পৃথিৱীৰ এখন অন্যতম ডাঙৰ মৰুভূমি হ'ল চাহাৰা। এই চাহাৰা মৰুভূমি পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ মৰুভূমি। ভাৰতৰ অন্যতম ডাঙৰ মৰুভূমি থৰ, ৰাজস্থানত আছে। ভাৰতৰ ডাঙৰ মৰুভূমি থৰ ক'ত আছে? ৰাজস্থানত আছে। পৃথিৱীৰ আটাইতকৈ দীঘল নদী হ'ল নীল নদী আৰু এই নদী আফ্ৰিকা মহাদেশত আছে। চাণক্যৰ আন এটা নাম কৌটিল্য আৰু তেওঁ চাণক্যই কি ৰচনা কৰিছিল? অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। চৰিত পুথিভূমি শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰুসকলৰ জীৱনী গ্ৰন্থ। উৰিব নোৱাৰা আটাইতকৈ ডাঙৰ চৰাইবিধ হ'ল অষ্ট্ৰিচ। অসমৰ প্ৰথমখন বাতৰি কাকত শিৱসাগৰৰ পৰা 1846 চনত প্ৰকাশ হৈছিল আৰু সেই বাতৰি কাকতৰ সম্পাদক আছিল নাথান ব্ৰাউন। হেমকক অভিধানখন হেমচন্দ্ৰ বৰুৱাই লিখি উলিয়াইছিল, প্ৰকাশ হৈছিল 1900 চনত। হেমকক অভিধানখন হেমচন্দ্ৰ বৰুৱাই লিখিছিল। মমতাৰ চিঠি শীৰ্ষক বিখ্যাত অসমীয়া কবিতাটোৰ কবি হেম বৰুৱা। মমতাৰ চিঠি শীৰ্ষক বিখ্যাত কবিতাটোৰ কবি হেম বৰুৱা। চন্দ্ৰত খোজ কৰা প্ৰথম মানুহ আমেৰিকাৰ নীল আৰ্মষ্ট্ৰং। নীল আৰ্মষ্ট্ৰঙে প্ৰথম চন্দ্ৰত খোজ কাঢ়িছিল। জালিয়ানবাগৰ হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিলত হৈছিল আৰু এই হত্যাকাণ্ড পাঞ্জাৱত হৈছিল, পাঞ্জাৱৰ অমৃতসৰত। এছামিজ ইটছ ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লেখক বাণীকান্ত কাকতি। 2021 চনৰ খেলৰত্ন বঁটা অসমৰ লাভলীনা বৰগোহাঁয়ে পাইছিল। খেলৰত্ন বঁটা অসমৰ কোনে পাইছিল? 2021 চনত লাভলীনা বৰগোহাঁয়ে। বীৰেন্দ্ৰ কুমাৰ বৰুৱাৰ বিখ্যাত উপন্যাসখন হ'ল জীৱনৰ বাটত। বীৰেন্দ্ৰ কুমাৰ বৰুৱাৰ বিখ্যাত উপন্যাস জীৱনৰ বাটত। 6 পৰা 14 বছৰ বয়সলৈকে শিশুৰ বাধ্যতামূলক শিক্ষা প্ৰদানৰ কাৰণে 2021 চনত সৰ্বশিক্ষা অভিযানৰ নামৰ আঁচনিখন আৰম্ভ কৰা হয়। আমাৰ যি শিশুসকল আছে তেওঁলোকৰ বাধ্যতামূলক শিক্ষা 6 পৰা 14 বছৰলৈ 2021 চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। শিক্ষাৰ অধিকাৰ আইন 2010 চনৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হৈছিল। শিক্ষাৰ অধিকাৰ আইন 2010 চনতহে কাৰ্যকৰী হৈছে, এপ্ৰিল মাহত। মামণি ৰয়ছম গোস্বামী 2000 চনত জ্ঞানপীঠ বঁটা পাইছিল। মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জ্ঞানপীঠ বঁটা পাইছিল। জ্ঞানপীঠ বঁটা প্ৰথমবাৰৰ কাৰণে 1965 চনত দিছিল। 1965 চনৰ পৰা জ্ঞানপীঠ বঁটা আৰম্ভ হৈছিল। 1953 চনত টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে পোনপ্ৰথমে এভাৰেষ্ট শিখৰত আৰোহণ কৰাৰ সফলতা লাভ কৰে। পোনপ্ৰথমবাৰৰ বাবে 1953 চনত টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে এভাৰেষ্ট আৰোহণ কৰিছিল। মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হ'ল তৰুণ শইকীয়া। তৰুণ শইকীয়াই প্ৰথম মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল। তেওঁ 2013 চনত এই সফলতা অৰ্জন কৰে। তেওঁৰ সফলতাটো কিমান চনত হৈ গৈছিল? 2013 চনত। ভাৰত চৰকাৰে আয়োজন কৰা সন্তোষ ট্ৰফী হ'ল ফুটবলৰ সৈতে জড়িত এখন প্ৰতিযোগিতা। প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা হৈছিল 1941 চনত। ফুটবলত যে সন্তোষ ট্ৰফী দিয়া হয়, এই ট্ৰফী কিমান চনত আৰম্ভ কৰা হৈছিল? 1941 চনত। বানাৰসী গংগা নদীৰ পাৰত অৱস্থিত এখন ধৰ্মীয় গুৰুত্বপূৰ্ণ চহৰ। যে আমাৰ বানাৰসী চহৰ আছে, সেই চহৰখন গংগা নদীৰ পাৰত অৱস্থিত। পিংক চিটি বুলি জয়পুৰক কোৱা হয়। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু 1974 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। কিমান চনত? 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় কাজিৰঙা। হেৰি পটাৰ চিৰিজৰ লেখক জে.কে. ৰলিং। হেৰি পটাৰ চিৰিজৰ লেখক জে.কে. ৰলিং। দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধ হ'ল এনিমিয়া। আমাৰ যি আইৰণ আছে, আইৰণৰ অভাৱত আমাৰ দেহত কি ৰোগ হ'ব পাৰে? এনিমিয়া। খেল জগতত দেখুওৱা সফলতাৰ কাৰণে অৰ্জুন বঁটা 1931 চনৰ পৰা দি অহা হৈছে। অৰ্জুন বঁটা 1931 চনৰ পৰাহে দি অহা হৈছে খেলৰ বাবে। ইংৰাজ শাসিত সময়ত ভাৰতৰ হৈ অলিম্পিক হকী প্ৰতিযোগিতাত 3বাৰকৈ গ'ল্ড পোৱা খেলুৱৈগৰাকী হ'ল ধ্যান চান্দ। আমাৰ যি খেলুৱৈ ধ্যান চান্দ আছে, হকী খেলৰ পাকৈত বুলি কোৱা হয়, তেওঁ 3টাকৈ গ'ল্ড মেডেল পাইছিল। 70 নম্বৰ কুৱেশ্যন। সাহিত্য একাডেমী বঁটা
সাহিত্য একাডেমী বঁটা অসমীয়া ভাষাত প্ৰথমবাৰৰ কাৰণে পাইছিল যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত আৰু কি পুথিৰ কাৰণে পাইছিল বনফুল কবিতা পুথিৰ কাৰণে পাইছিল প্ৰথমবাৰৰ কাৰণে পাইছিল সাহিত্য একাডেমী বঁটা যতীন্দ্ৰনাথ দুৱৰাই মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰাৰ বিখ্যাত কবিতা পুথি হ'ল বনফুল আৰু অমৰ তীৰ্থ যতীন্দ্ৰনাথ দুৱৰাৰ বিখ্যাত কবিতা পুথি দুখন হ'ল বনফুল আৰু অমৰ তীৰ্থ ভূপেন হাজৰিকাই 1919 চনত ভাৰত ৰত্ন বঁটা পাইছিল ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন বঁটা পাইছিল 1919 চনত ভূপেন হাজৰিকাই সংগীত দিয়া দুখন বিখ্যাত হিন্দী চিনেমা হ'ল ৰুদালি আৰু দমন ভূপেন হাজৰিকাই দুখন হিন্দী চিনেমাত সংগীত দিছিল সেই চিনেমা দুখন হ'ল ৰুদালি আৰু দমন ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমা হ'ল এৰা বাটৰ সুৰ 1956 চনত এই চিনেমাখন পৰিচালনা কৰিছিল এখন বিখ্যাত অসমীয়া চিনেমা চামেলি মেমচাবৰ নিৰ্মাতা বা পৰিচালনা আছিল আব্দুল মজিদৰ 1975 চনত চামেলি মেমচাবৰ পৰিচালনা পবিতৰ অভয়াৰণ্য মৰিগাঁও জিলাত আছে ইয়াণ্ডাবু সন্ধি 1826 চনত মান আৰু ইংৰাজৰ মাজত হৈছিল আৰু এই সন্ধি মতে অসম আৰু ইংৰাজৰ হাতলৈ যায় অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ সীমাত লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰ হ'ল বাংলাদেশ আৰু ভূটান অসমৰ একমাত্ৰ পাহাৰীয়া অঞ্চল হাফলং গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত প্ৰতিষ্ঠা কৰা হয় ভাৰতৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা 1885 চনত হৈছিল ভাৰতীয় যি জাতীয় কংগ্ৰেছ আছে তেওঁৰ প্ৰতিষ্ঠা 1885 চনত হৈছিল ভাৰতৰ সংবিধান স্বীকৃত আঞ্চলিক ভাষা 22টা ভাৰতৰ সংবিধান স্বীকৃত আঞ্চলিক ভাষা হ'ল 22টা মুখা শিল্পৰ কাৰণে বিখ্যাত মাজুলীৰ সত্ৰখন হ'ল চামগুৰি সত্ৰ মুখা শিল্পৰ কাৰণে বিখ্যাত মাজুলীৰ যি সত্ৰ আছে সেই সত্ৰখন হ'ল চামগুৰি সত্ৰ মাজুলীক 2016 চনত জিলা হিচাপে ঘোষণা কৰা হয় সত্যনাথ বৰাৰ বহল ব্যাকৰণ 1925 চনত প্ৰকাশ হৈছিল সত্যনাথ বৰাৰ যি ব্যাকৰণ বহল ব্যাকৰণ 1925 চনত প্ৰকাশ হৈছিল বাল্মীকি ৰচিত ৰামায়ণৰ অসমীয়া অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে বাল্মীকি যি ৰামায়ণ লিখিছিল সেই ৰামায়ণ অসমীয়াত অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চিনেমা হ'ল হালধীয়া চৰায়ে বাওধান খায় প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয় গঙা চিলনীৰ পাখি নামৰ বিখ্যাত অসমীয়া চিনেমাখনৰ পৰিচালক আছিল পদুম বৰুৱা গঙা চিলনীৰ পাখি নামৰ চিনেমাখন লক্ষীনন্দন বৰাৰ একেই নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ভৱেন্দ্ৰনাথ শইকীয়াই হিন্দী ভাষাত নিৰ্মাণ কৰা চিনেমাখন হ'ল কালসন্ধ্যা ভৱেন্দ্ৰনাথ শইকীয়াই নিৰ্মাণ কৰা প্ৰথম অসমীয়া চিনেমাখন আছিল সন্ধ্যাৰাগ 1977 চনত মুক্তি লাভ কৰিছিল এই চিনেমাখনে ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁৰ অন্তৰীপ নামৰ উপন্যাসখনৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা চিনেমাখন আছিল অগ্নিস্নান জানু বৰুৱাই নিৰ্মাণ কৰা সাগৰলৈ বহুদূৰ নামৰ চিনেমাখনে 1995 চনত মুক্তি লাভ কৰিছিল জানু বৰুৱাই নিৰ্মাণ কৰা চিনেমা আছিল সাগৰলৈ বহুদূৰ 1995 চনত মুক্তি লাভ কৰিছিল মহাত্মা গান্ধীৰ আত্মজীৱনী মোৰ সত্য অম্বেষণৰ কাহিনী প্ৰথম অসমীয়া অনুবাদ কৰিছিল অমিয় কুমাৰ দাসে গান্ধীজীৰ যি আত্মজীৱনী আছিল মোৰ সত্য অম্বেষণ কাহিনী এই আত্মজীৱনীখন অসমীয়াত অনুবাদ কৰিছিল কোনে অমিয় কুমাৰ দাসে মহাত্মা গান্ধী অসমলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল 1921 চনত মহাপুৰুষ শংকৰদেৱৰ সংলাপবিহীন নাটকখন আছিল চিহ্নযাত্ৰা 100 নম্বৰ কুৱেশ্যনটো চাব সভাৰ সম্পূৰ্ণ নামটো হ'ল অসমীয়া ভাষাৰ উন্নতি সাধন সভা মহাত্মা গান্ধীক প্ৰথমে ৰাষ্ট্ৰৰ পিতৃ বুলি কোনে অভিহিত কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ
ম্যাদ কিমান 52 ছেকেণ্ড আমাৰ যি ৰাষ্ট্ৰীয় সংগীত আছে আমাৰ এই ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডৰ ভিতৰত গোৱা হ'ব লাগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছে বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো লিখক হ'ল বঙ্কিম চন্দ্ৰ চেটাৰ্জী মানৱ শৰীৰৰ কোন গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় পিটুইটাৰী গ্ৰন্থি কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ প্ৰকাৰ কোনটো হীৰা কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ প্ৰকাৰ হ'ল হীৰা মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিল তাম প্ৰথমে মানুহে তাম ব্যৱহাৰ কৰিছিল দিল্লীত মহাত্মা গান্ধীৰ সমাধিৰ নাম কি ৰাজঘাট দিল্লীত যি মহাত্মা গান্ধীৰ সমাধি আছে সেই সমাধি ক্ষেত্ৰটোৰ নাম হ'ল ৰাজঘাট ভাৰতত প্ৰথমখন ৰেল ক'ৰ পৰা ক'লৈ চলিছিল বোম্বাইৰ পৰা থানেলৈ আৰু বোম্বাই বৰ্তমান মুম্বাই কোন চনত ভাৰতত ৰেল আৰম্ভ হৈছিল 1853 চনত প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল ভাৰতীয় প্ৰথম মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা 1984 চনত ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল শ্ৰীমতী সুচেতা কৃপাৰাণী ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 24 অক্টোবৰ 1945 চনত